নমস্কাৰ, মই তেজিন বৰা আৰু আপোনালোকে চাই আছে 7 নিউজ অসম। চাওঁতে চাওঁতে আহি পালে অসমীয়া জাতিৰ হেঁপাহৰ ৰঙালী বিহুটি। ৰাজ্যৰ সকলোতে ৰঙালী বিহুক আদৰা প্ৰস্তুতি কৰা হৈছে। লগতে সদৌ জাগিৰোড ৰঙালী বিহু সন্মিলনৰ উদ্যোগত দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হৈছে। এই সন্দৰ্ভত আমাৰ সহযোগী সমুদ্ৰ নেওগে যুক্ত কৰা এটি প্ৰতিবেদন চাওঁ আহক। আপোনালোকে চাই আছে 7 নিউজ। সদৌ জাগিৰোড ৰঙালী বিহু সন্মিলনৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু আদৰাৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। বিভিন্ন খেলা ধূলাৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। সকলো ব্যক্তিয়ে ওতঃপ্ৰোতভাৱে এই উৎসৱত জড়িত হৈ পৰিছে। লগতে এইবাৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ'ব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী বুলি জানিব পৰা গৈছে। আৰু সকলো ব্যক্তিয়ে ৰঙালী বিহুক আদৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু জাগিৰোডতো অতি সুন্দৰভাৱে ৰঙালী বিহু উদযাপন কৰা হৈছে। আৰু আজি এই বিশেষ দিনটোত ৰঙালী বিহু অতি সুন্দৰভাৱে আয়োজন কৰা হৈছে। মোৰ সতীৰ্থ আপোনালোকক সেউজীয়া দৃশ্য দেখুৱাই আছে। পিছত এবাৰ পুনৰ বিহু হৈছে, কেনেকুৱা এটা অনুভৱ? সদৌ জাগিৰোড ৰঙালী বিহু উদযাপন সমিতি এইবাৰ যি 50 বছৰ 53 বছৰ হ'ল, তথাপিতো 50 বছৰৰ যি সোণালী জয়ন্তী বৰ্ষৰ প্ৰস্তুতি, আজি এইবাৰ প্ৰস্তুতি বৰ্ষ। এই সুযোগতে আজি এই বিহুৰ বাতৰিৰ পৰা আমাৰ আজি প্ৰথম দিনৰ যি কাৰ্যসূচী আছিল পতাকা উত্তোলন, 50খন পতাকা একেলগে উত্তোলন হৈছে। এই বিহু বাতৰিৰ পৰা সমূহ অসমবাসী ৰাইজৰ তথা জাগিৰোডবাসী ৰাইজক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।